পিতাই মই কেৰালা যাওঁ। পাঠ ৰাজকুমাৰ। অস্থিৰ মনৰ বুলি নকবি পিতাই। ধৈৰ্য ধৰি ধৰি আজি বানডাল ছিগি গ'ল। অভাৱত পৰি ডিপ্ৰেশ্যনত ভুগিলে। প্ৰেমত বিফল হোৱা বুলিহে ভাবে আমাৰ সকলোৱে। পিতাই, ডিপ্ৰেশ্যনৰ অৰ্থ নুবুজা সমাজ আনক দেখুৱাই হাঁহিলে ভাবে বহুত সুখী। শুন্তি কাণত লৈ গ'লে মাৰে বেকা চাওনি। মই কেৰালা যাওঁ পিতাই। দৰকাৰ হ'লে তাত হোটেলত বাচন ধুম। উভতি আহোঁতে টকা কেইটামান হাতত লৈ আহিলে আজি অপমান কৰাটোৱে মোক সন্মান যাচিব। পিতাই, পিতাই, মই কি কৰোঁ কচোন? চাকৰি বিচাৰি আছোঁ, পোৱা নাই। খেতি কৰিবলৈ তোৰ মাটি নাই, ব্যৱসায় কৰিবলৈ টকা জানো আছে? মাজতে পিতাই ভাবিছিলোঁ লোন এটা ল'ম। গাহৰি পুহিম, ব্ৰইলাৰ পুহিম, নাইবা ফিছাৰীৰ লোন লৈ মাছ পুহি বিক্ৰী কৰিম। তই জানো কোৱা নাই পিতাই সমাজে মোক এঘৰীয়া কৰিব? এই সমাজ নিয়মৰ মাজেৰে চলে পিতাই। খাব পাৰে কিন্তু পুহিব নোৱাৰে। তাতে আমিতো সৰু মানুহ, টকাতকৈ সমাজখনহে লাগে। পিতাই, পিতাই, মই কেৰালা যাওঁ পিতাই। তাত গৈ কষ্ট কৰিম, যি নকৰিলোঁ কোনেও নেদেখে। নহ'লে ইয়াত কিমান যে নিবনুৱা তই জানো দেখা নাই? আমি ডিগ্ৰী লোৱাৰ পাছতো আৰু কিমানে যে ডিগ্ৰী লৈ বহি আছে। পিতাই, দুখীয়া হৈ জন্ম লোৱাটো পাপ নহয়, কিন্তু দুখীয়া হৈ মৰাটো পাপ। জীৱনত চলিবলৈ অজস্ৰ টকা লাগে, গাড়ী, মাটি, ঘৰ সকলোৱে লাগে। পিতাই, মই ওলাই যাওঁ। চেন্নাই, দিল্লী, কেৰালা, হায়দৰাবাদ, মুঠতে ক'ৰবাত যামেই। বহু বছৰ কষ্ট কৰিম, তাৰ পৰা আহি এখন দোকান দি বহিলোঁ। এতিয়া কুকুৰটো বুলিবলৈ বেয়া নোপোৱাসকলে তেতিয়া সোণটো বুলি ক'ব। পিতাই, আমিবোৰ লেই চাইছে। কিবা জানিলেও শূন্য জ্ঞান। টকা থাকিলে নজনা সকলো হৈ পৰে উজ্জ্বল নক্ষত্ৰ। আৰু আমিবোৰ একোটা পপীয়া তৰা। পিতাই, পিতাই, তই নুবুজিবি। ডিপ্ৰেশ্যনৰ অৰ্থ নুবুজা এই সমাজ মন মাৰি বহি থাকিলে কি হৈছে নুসুধে। সিহঁতে ক'ব কোন ছোৱালী এৰিলে বে? পিতাই, মোৰ দৰে কিমানৰ দুখবোৰ লিখোঁতে শেষ হৈ গৈছে কাগজৰ পৃষ্ঠা। পিতাই, ভাবিছোঁ ওলাই যাওঁ। দুখত পৰি আৰু কবি হ'বলৈ নিদিবি মোক। ইয়াত থাকিলে আৰু পাগল হ'ম। ভাবিছোঁ ওলাই যাওঁ। পিতাই, মই কেৰালা যাওঁ।